ফেচবুক বুলি ক'লে আমাৰ সচৰাচৰ মনলৈ আমাৰ মোবাইলত ইনষ্টল কৰি ৰখা সেই এপছটোৰ কথা মনলৈ আহে। কিন্তু আপুনি জানেনে এই ফেচবুক এপছটোত 1 মিনিটত কি সংঘটিত হয়? যদি নাজানে তেন্তে এছএমএছ আননোন ফেক্টৰ ভিডিঅ'টো মাত্ৰ আপোনাৰ বাবে। ফেচবুকত 1 মিনিটত 90,000 লোকে লগ ইন কৰে, মানে 1 মিনিটত 90,000টাকৈ নতুন একাউণ্টৰ সৃষ্টি হয়। ফেচবুকত 1 মিনিটত 1 লাখ বন্ধুৰ অনুৰোধ প্ৰেৰণ কৰা হয়। গড়ে 2.43 ফটো আপলোড কৰা হয়। গড়ে 14,000টা এপ্লিকেশ্যন আপলোড কৰা হয়। প্ৰায় 33 লাখ পোষ্ট শ্বেয়াৰ কৰা হয়। গড়ে 50,000 লিংক পোষ্ট কৰা হয়। প্ৰায় 1.52 কোটি পোষ্টত 1 মিনিটত একেবাৰে লাইক কৰা হয়। ইয়াৰ উপৰিও 1 মিনিটত ইণ্টাৰনেটত কি সংঘটিত হয় আপুনি জানেনে? হোৱাটছএপত 1 মিনিটত 16 নিযুত টেক্সট মেছেজ প্ৰেৰণ কৰা হয়। প্ৰতি মিনিটত ইউটিউবত 4.1 নিযুত ভিডিঅ' চোৱা হয়। 1 মিনিটত গুগল প্লে ষ্ট'ৰৰ পৰা 3.42 লাখ এপছ ডাউনলোড কৰা হয়। প্ৰতি মিনিটত ইনষ্টাগ্ৰামত 73,000 পোষ্ট আপলোড কৰা হয়। টুইটাৰত প্ৰতি মিনিটত 4.52 লাখ টুইট কৰা হয়। প্ৰতি মিনিটত বিভিন্ন ডমিনাৰৰ জৰিয়তে 1.56 নিযুত মেইল প্ৰেৰণ কৰা হয়। লিংকডইনত প্ৰতি মিনিটত 112টা নতুন একাউণ্টৰ সৃষ্টি কৰা হয়। মেছেঞ্জাৰৰ জৰিয়তে প্ৰতি মিনিটত 12,000টা মেছেজ প্ৰেৰণ কৰা হয়। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে ন'টিফিকেশ্যন অল কৰি দিব।